वेलकम बैक टू माय यूट्यूब चैनल शंकर शइकिया ब्लॉग। तो गाइस আজি গৰু বিহু উঠি মেলি এতিয়া জাষ্ট উঠিছোঁ। উঠি মেলি মুখ হাত ধুই পিনে আকৌ বিচনাতে এতিয়া এনেই পৰি আছিলোঁ। তো বাহিৰত দেউতাই কিবা কিবি কাম কৰি আছে, গোটেই বস্তুখিনি আপোনালোকক দেখাওঁ। তো আপোনালোকে চাই থাকক। তো মোৰ পিনৰ পৰা হেপী বিহু চবকে। তো পিনে চাট বনাই পিনি হৈ গ'ল ধুনীয়াকৈ। আৰু অকণমান দেৰি পিছত বিতুপন দাহঁত আহিব আৰু মোৰ লগৰ কেইটামান আহিব। ধুনীয়াকৈ গা ধুৱাবলৈ যাম। মই মানুহখিনিক কৈ থোৱা হৈছে। আৰু এইপিনে আমাৰ পোৱালি দিয়া এইপিনে পিনে মাখিলতী থৈ দিয়া আছে। পিনে মাখিলতী প্ৰথম লাইন দীঘলতি লাগে, মই ভালকৈ গম নাপাওঁ। আৰু এই গৰু এয়া ক'ত গ'ল, এইপিনে ক'ৰবাত গৰু এয়া এই গৰু থৈ দিয়া আছে। আৰু আমাৰ দাদা লোৱা খালিও আহ ফুফু যাওঁগৈ, আমি ফুফু যাওঁগৈ আহ। এইপিনে পাণ্ডা বল। বাছ ষ্টপ। হেপী গৰু বিহু। চেম টু ইউ। কাজব বেজতি, মুখত বেজতি মাৰি দিছ তই। এইপিনে আয়ানহঁত আছে বহুত দিনৰ মূৰত, আৰু বহুত দিনৰ মূৰত মই ব্লগো বনাব লৈছোঁ বিতুপন দাৰ লগত। বিতুপন দা হেপী গৰু বিহু। হেপী গৰু বিহু। চেম টু ইউ। কাইলৈ কি কবিলে কি মানুহৰ বিহু বুলি। কাইলৈ মানুহৰ বিহু বুলি ক'ম, আজি গৰু বিহু। গৰু বিহুৰ কাৰণে গৰু বিহু বুলি কৈছোঁ। এইপিনে আমাৰ উদয় দ্ৰোণ উৰাই আছে। আৰু এইপিনে গৰুবিলাক আনি থকা হৈছে। এইপিনৰ পৰা আহি আছে গৰু পূৰা। পূৰা এইপিনে গৰুখিনি আহি আছে মানে লৈ আনি আছে মানুহে। আৰু এইপিনে বাস্তৱ অকণমান এইপিনে যোৱা তুমি। উদয় আছে চিকিউৰিটি ফ'কাছ লওঁ আকৌ। অঁ এখন ধুনীয়াকৈ কোনোবাই হবে দুখন চিকিউৰিটি আকাশত Z+ পূৰা। পিনে গা ধুৱাই থকা হৈছে। এইপিনে দুটা পাৰ্ট হৈ গ'ল। এইপিনে এটা চাউল। চাট সলোৱা পৰ্ব মাওক পিনে চাট মৰা পৰ্ব শেষ হৈ গ'ল। অ' দে ইয়াৰ পৰা কিবা খাবি নেকি? খাইতো কচম খাই বে ইয়াৰ পৰা। সৰু সুৰা ভিডিঅ' এটা কৰ। তিতিলে অঁ খুব ভাল পাইছে সেইটো। আৰু পূৰা একদম আমাৰ এইপিনে গা ধোৱা হেৰি শেষ হৈ গৈছে। এইপিনে গৰু গা ধুৱাই মেলি পূৰা শেষ। আৰু এইপিনে আয়ানহঁতে পূৰা ধুনীয়াকৈ খেলি আছে। গাইজ গোটেই শ্বৰ্টকেইটা লোৱা মানে ইয়াত কমপ্লিট হৈ গ'ল। আৰু এইপিনে এতিয়া আমি গৈ আছোঁ ঘৰৰ কাৰণে। পিয়াহ লাগিছে বহুত। চাহ তাহ খোৱাকৈ খাই বৈ পিনি বিন্দাছ গা পা ধুই আকৌ ওলাই আহিবা। তো বাস্তৱ আহি যা তো গাইজ আমি এতিয়া ঘৰত গৈ আছোঁ ধুনীয়াকৈ। আয়ান কেনেকুৱা লাগিলে গা ধুই তোমাৰ? ভাল লাগিলে। আকৌ আহিবানে?
আহি আছোঁ কিন্তু বাহঁত মানে এই ভণ্টিক লৈ পিনে আহিব পৰা নাই। আয়ানে পূৰা একদম ফটফট আহি গৈছে। আয়ান আকৌ আহিবা নাই আমাৰ ঘৰলৈ? আকৌ আহিবা নাই আমাৰ ঘৰলৈ? আহিবা। কেনেকুৱা লাগিলে গা ধুই পিনি? ভাল লাগিলে, আকৌ কাইলৈ ধুবা? বিতুপন দা কিবা এটা কৈ দিয়ক আপুনি। কি ক'ম, সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ এই অকণমানি গৰুটোৱে গৰু বিহুৰ দিনাখনি গা ধুই বৰ ৰস পাইছে। এই একদম পূৰা জানত পানীত নামি গৈছে। যি কি নহওক সেইখন যে সুখ পাইছে সি। ধুনীয়া। একদম একদম চিনাকি আগতেই ইয়াল ফুল। মই কিন্তু মামাক একদম খং উঠি যোৱা মানুহ মামা আকৌ। ৰেডি হাঁহি দিয়া স্মাইল। আইন তেনেকৈ নাহে, আইন দাঁতকৈ বন্ধ কৰি দিয়া। আলফোনৰ নাকটোত কি লাগি আছে চা? আইনৰ নাকটোত চা, দুইটা নাকটোলৈ চা। দূৰ পৰা হিচাপ পিনে পঘাত পূৰা ধুনীয়াকৈ কি সানিছে? নোৱা বুলি কয় এইটো। পঘাপাত নোৱাইছে ৰাতিকৈ গৰু বান্ধিবৰ কাৰণে। বিতুপন দা বাই বাই। আকৌ এবাৰ লগ পাম। আকৌ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। থেংক ইউ, চেম টু ইউ। বাস্তৱ আহিবি আকৌ এবাৰ। হেপী ৰঙালী বিহু। থেংক ইউ, চেম টু ইউ। তো চবেই যাবলৈ ওলাইছে এতিয়া ধুনীয়াকৈ। আমাৰ ঘৰ এইটো, কিন্তু গাড়ী থৈছোঁ বেলেগৰ ঘৰত। আয়ান বাই বাই। তো গাইছ এতিয়া যাওঁ, ময়ো গা পা ধুই লওঁ। গা পা ধুই মেলি অলপ ওলাই যাম, মানে বিহু মাৰিবলৈ যাম চাগে। তো ধুনীয়াকৈ এতিয়া বিতুপন দাহঁত ঘৰলৈ যাব। এতিয়া মই গা পা ধুই ধুনীয়াকৈ ভাত চাত মানে ঠাণ্ডা ভাতটো খাই পিনি ওলাই যাম ধুনীয়াকৈ। মাছ দি থৈ আহোঁগৈ এইপিনে। মাছকেইটা দি থৈ আহোঁ, তাৰপিছত গাটো ধুই ল'ম। মানে বহুত দিনৰ মই তেনেকৈ ভিডিঅ' বনাবলৈ লৈছোঁ, মানে নতুন মোবাইলত মানে ধুনীয়াকৈ নতুনকৈ ভিডিঅ' বনাব লৈছোঁ, মানে ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া। ইয়াৰ আগত বহুতখিনি কাম হৈ গ'ল, মানে বহুতখিনি মই য'তে ত'তে অলপ ঘূৰিলোঁ। মানে আপোনাৰ বহুতকেইদিন য'তে ত'তে অৰুণাচল গ'লোঁ, অৰুণাচলৰ পিছৰ পৰা এনেকৈ শিৱসাগৰ এগালমান ঘূৰি আহিছোঁ। ফটো আহি আছে, ফটোখিনি চাই ল'ব। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ, ছাপৰ্ট দেখাব। এইপিনে ধুনীয়াকৈ মানুহৰ আগত গৈ পিনি মাছকেইটা দি থৈ আহোঁ। তো গাইছ আজি গোটেই দিনৰ দিনটো মানে অলপ কাম চাম কৰি মেলি বিহু চিহুটা মাৰিলোঁ। বিহু ক্লিপকেইটা চাগে আপোনালোকে দেখিলে। এইপিনে মোৰ লগত আছে অভি কিবা এটা কৈ দিয়া। সকলোৰে বিহু শুভেচ্ছা থাকিল। অ'কে, তো গাইছ দিনৰ দিনডাল মানে ঘূৰি ফুৰি পিনি এতিয়া মানে অলপ মানে অভিহঁতৰ ঘৰত আহিছোঁ। এতিয়া অভিহঁতৰ ঘৰলৈ গৈ আছোঁ। বিহু মাৰিলোঁ, আমাৰ মাননীয় MLA ছাৰৰ ঘৰত বিহু চিহু মাৰিলোঁ। তাৰপিছত এতিয়া গৈ পিনি ভিডিঅ'টো এডিট কৰি পিনি ভিডিঅ' দি আছোঁ। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ বাই বাই, কাইলৈ লগ পাই আছোঁ।